Good morning everyone. মই ভাস্কৰ ৰাজখোৱা আৰু আজি আমি পঢ়িম 7.1 ৰ কোৱেশ্চন নম্বৰ অনলি 7.1 ৰ কোৱেশ্চন নম্বৰ 7 ৰ পৰা হয়নে বাৰু যোৱা কালি আমি কি কৰিছিলো কোৱেশ্চন নম্বৰ 6 লৈকে আলোচনা কৰিও তোমালোকে আশা কৰিছো তোমালোকে কি এটা বুজি পাইছা যদি কিবা অসুবিধা হয় তোমালোকে কমেন্ট বক্সত লিখিবলৈ নাপাহৰিবা আৰু যিসকলে আজি নতুনকৈ আহিছা তেওঁলোকে স্থানাংক জ্যামিতিৰ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 তিনটা ভিডিও অলৰেডি দিয়া হৈছে তোমালোকে একেটা ভালদৰে চাবা আৰু যদি বুজি নোপোৱা কমেন্ট বক্সত লিখিবা আৰু ঠিক আছে আমি স্টাৰ্ট কৰো আজি বেছি কথা নাপাতো আমি বহুত কৰিব আছে গতিকে বেছি কথা নাপাতো ঠিক আছে কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 ত কি কৈছে জলদি পঢ়া তোমালোকে 2 - 5 আৰু -2 9 বিন্দু দুটাৰ পৰা সম দূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা কি কৈছে 2 - 5 এটা বিন্দু ইয়াত আছে আৰু এটা বিন্দু ইয়াত আছে আৰু হেতু বিন্দুৰ স্থানাংক আমাক দিছে যেনিবা -2 9 এই বিন্দু দুটাৰ পৰা সমান দূৰত্বত বেলেগ এটা বিন্দু আছে যেটো কি আছে x অক্ষত আছে আমি যদি কি কৰো x অক্ষ y অক্ষ অঙ্কন কৰো তেতিয়া হলে ইয়াত যদি বিন্দুটো দিও তেতিয়া আমাৰ যেটো বিন্দু হ'ব এই বিন্দুটাৰ পৰা সমদূৰত্বত থকা বিন্দুটো ক'ত আছে x অক্ষডালৰ ওপৰত আছে এই বিন্দুটো কোৰ পৰা এটো বিন্দুৰ পৰা যেটো দূৰত্বত আছে এটো বিন্দুৰ পৰা একেটা দূৰত্বত আছে ঠিকে আছে নে এতিয়া কৈছে আমাক এই বিন্দুটোৰ স্থানাংক তেতিয়া হলে কি হ'ব এই বিন্দুটোৰ পৰা এই বিন্দুটো যেটো দূৰত্বত আছে এটো বিন্দুৰ পৰা এটো বিন্দু একেটা দূৰত্বতে আছে এতিয়া আমাক কৈছে যে এই বিন্দুটোৰ স্থানাংক কি হ'ব আমাক কৈ দিছে যে এই বিন্দুটো x অক্ষৰ ওপৰত আছে আমি যদি এতিয়া স্থানাংক প্ৰণালীটো চাও তেতিয়া আমি লিখিম যে x অক্ষৰ ওপৰত যদি কোনোবা এটা বিন্দু থাকে তেতিয়া হলে তাৰ y অক্ষৰ স্থানাংক কি হ'ব 0 হ'ব কাৰণ y ওপৰ ফালেও নাথাকে y তল ফালেও নাথাকে হয়নে বাৰু x অক্ষৰ ওপৰত যদি কোনোবা এটা বিন্দু থাকে x অক্ষৰ ওপৰত যদি কোনোবা এটা বিন্দু থাকে তেতিয়া হলে তাত কি হ'ব y স্থানাংক 0 হ'ব আৰু y অক্ষৰ ওপৰত যদি কোনোবা এটা বিন্দু থাকে এটা y অক্ষ হয়নে বাৰু y অক্ষৰ তললৈ হওক বা ওপৰলৈ হওক x অক্ষৰ সোঁফালে হওক বা বাওঁফালে হওক x অক্ষৰ সোঁফালে হওক বা বাওঁফালে হওক x অক্ষৰ ওপৰত যদি কোনোবা এটা বিন্দু থাকে তেতিয়া তাৰ y অক্ষৰ স্থানাংক কি হ'ব 0 হ'ব আৰু y অক্ষৰ ওপৰত যদি কোনোবা এটা বিন্দু থাকে ওপৰলৈ হওক বা তললৈ হওক তেতিয়া y অক্ষত কোনোবা এটা বিন্দু থাকিলে x ৰ স্থানাংক কি হ'ব y অক্ষ যদি কোনোবা এটা বিন্দু থাকে তেতিয়া হলে x ৰ স্থানাংক কি হ'ব 0 হ'ব গতিকে x অক্ষৰ ওপৰত যদি কোনোবা এটা বিন্দু থাকে সেই বিন্দুটোৰ স্থানাংক কি হ'ব x ৰ স্থানাংক আছে কিন্তু y ৰ স্থানাংক নাই y স্থানাংক কি 0 এটা x ৰ স্থানাংক আমি নাজানো নহয় ইয়াৰ পৰা কিমান দূৰত্বত আছে 1 একক দূৰত্বতে আছে নে 2 একক দূৰত্বতে আছে নে 3 একক দূৰত্বতে আছে নাজানো গতিকে আমি ধৰি ললো যে কি x অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক x 0 ঠিকে আছে একেদৰে যদি আমাক যদি কয় y অক্ষৰ ওপৰত থকা বিন্দু এটা y অক্ষৰ ওপৰত যদি থাকে তেতিয়া হলে x ৰ স্থানাংক 0 হ'ব আৰু y স্থানাংকটো আমি ইয়াত নাজানো ইয়াৰ পৰা কিমান একক দূৰত্বত আছে 1 একক দূৰত্বতে আছে নে 2 একক দূৰত্বতে আছে নে 3 একক দূৰত্বতে আছে গতিকে y স্থানাংকটো আমি ধৰি ললো যে স্মল y ঠিকে আছে নে গতিকে আমি ধৰি লম যে যেটো বিন্দু আমাক দিয়া আছে x অক্ষৰ ওপৰত তাৰ স্থানাংক আমি ধৰি লম x0 বুলি বুজি পাইছা ঠিকে আছে ওকে ধুনিয়া এটা কোৱেশ্চন স্টাৰ্ট কৰো আমি সমাধান কোৱেশ্চন নম্বৰ 7 সমাধান ওকে গুড দিয়া আছে 2 - 5 -2 9 বিন্দু দুটাৰ পৰা সমান দূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰিব লাগে আমি ধৰি লওঁ যে ধৰা হল x অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক আমি ধৰিলো যে p x0 x অক্ষৰ ওপৰত আছে x0 হ'ব বিন্দুটোৰ নামটো আমি কি বুলি ধৰিলো p বিন্দু দিয়া আছে কি দিয়া আছে আমাক দিয়া আছে যে এই বিন্দুটো কাৰ পৰা সমদূৰত্বত আছে 2 - 5 আৰু -2 9 বিন্দুটোৰ পৰা সমান দূৰত্বত আছে দিয়া আছে p x0 বিন্দুটো 2
minus 9 sorry minus 5 প্ৰথমটো বিন্দু কিমান আছিল minus 5 2 minus 5 আৰু minus 2 9 আৰু minus 2 9 বিন্দুটোৰ পৰা বিন্দু দুটাৰ পৰা সমদূৰত্বত অৱস্থিত সুন্দৰ আমি লিখি ললো যে ধৰা হল x অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক px0 এতিয়া আমাক কৈছে যে সেই বিন্দুটো 2 - 5 আৰু -2 9 বিন্দুটোৰ পৰা সমান দূৰত্বত অৱস্থিত এতেকে আমি কি লিখিব পাৰো অৰ্থাৎ a বিন্দুটো আৰু a বিন্দুটোৰ মাজৰ যি দূৰত্ব কিমান হ'ব এটো বিন্দু আৰু এটো বিন্দুৰ মাজৰ দূৰত্ব এটো x1 এটো y1 এটো x2 এটো y2 গতিকে 2 - x whole square plus -5 - 0 whole square is equal to কি হ'ব এটো বিন্দু আৰু এটো বিন্দুৰ যিটো মাজৰ দূৰত্ব এটো বিন্দু আৰু এটো বিন্দুৰ মাজৰ দূৰত্বটো একে হ'ব কাৰণ এই বিন্দুটো এটো বিন্দুৰ পৰা যিমান দূৰত্বত আছে এটো বিন্দুৰ পৰা একে দূৰত্বত আছে গতিকে এটো বিন্দুৰ পৰা এটো বিন্দুৰ যি দূৰত্ব হ'ব এটো বিন্দু আৰু এটো বিন্দুৰ দূৰত্বটো একেটাই হ'ব গতিকে এটো বিন্দু আৰু এটো বিন্দুৰ মাজৰ দূৰত্ব কিমান হ'ব -2 - x whole square plus 9 - 0 whole square বুজি পোৱা হৈছে না বাৰু কি কৈছিল আমাক যে এই বিন্দুটো আৰু এই বিন্দু এই বিন্দুটো এটো বিন্দু আৰু এটো বিন্দুৰ পৰা সমান দূৰত্বত আছে গতিকে এটো বিন্দু আৰু এটো বিন্দুৰ মাজৰ দূৰত্ব এটো বিন্দু আৰু এটো বিন্দুৰ মাজৰ দূৰত্ব কি হ'ব একে হ'ব এতিয়া আমি কি কৰিম দুইফালে স্কয়াৰ কৰি দিও এফালে আমি স্কয়াৰ কৰি দিলো এফালে যদি স্কয়াৰ কৰি দিও দুইফালৰ পৰা আন্ডাৰ ৰুটটো স্কয়াৰ ৰুটটো কি হৈ যাব উঠি যাব হয়নে বাৰু গতিকে আমি উঠাই দিও 2 - x square plus -5 whole square is equal to -2x square plus 9 - 0 মানে 9 square দুইফালে স্কয়াৰ ৰুট আছে আমি উঠাই দিব পাৰিম উঠাই দিও ঠিক আছে এতিয়া কি হৈ গল a - b whole square ফৰ্মত ভাঙি দিও a square minus 2ab plus b square plus -5 যদি স্কয়াৰ কৰা কি হ'ব 25 is equal to -2 square a জায়গাত -2 আছে -2 a জায়গাত আকৌ -2 আছে into x plus x square plus কি হ'ব 9 যদি স্কয়াৰ কৰা 81 দেখা পাইছা নিশ্চয় কি হ'ব আমি ইয়াক কি কৰিলো a - b whole square ফৰ্মত ভাঙি দিলো আৰু এফালে হৈ গল 9 স্কয়াৰ কৰিলা 81 ধুনিয়া আচ্ছা মই ওপৰত লিখো ওপৰৰ কথাখিনি মচি দিব পাৰো স্ক্ৰিনশ্বট কৰি লোৱা তোমালোকে ওকে কি হ'ব 2 স্কয়াৰ কৰিলা 4 হ'ল minus 2 to the 4 into x 4x plus x square plus 25 is equal to minus 2 square কৰিলা 4 হ'ল minus plus হৈ গল 2 to the 4 into x 4x plus x square plus 81 এতিয়া আমি কি কৰিম দেখিলো যে এটো প্লাস 4 টো এফালে প্লাসত আছে এফালে 4 টো প্লাস আছে এফালে লৈ আহে যদি মাইনাস হৈ যাব গতিকে 4 - 4 0 হৈ গল অৰ্থাৎ এফালে যদি প্লাসত থাকে এফালে যদি প্লাসত থাকে সেম সংখ্যাটো তেতিয়ালে তুমি কাটি দিব পাৰা কেনেদৰে দেখিলো এটো এফালে -4x আছে এফালে +4x আছে দুইটা বেলেগ কাটিব নোৱাৰে এফালে +x স্কয়াৰ আছে এফালে একে +x স্কয়াৰ আছে এফালে লৈ আহিলে মাইনাস হৈ যাব সমানচিহ্ন বামহাতে লৈ আহিলে মাইনাস হৈ যাব 0 হ'ব গতিকে আমি কাটি দিলো ওকে এতিয়া আমাক কি থাকিলে -4x আৰু ইফালৰ পৰা 4x এফালে লৈ আহিলো -4x হৈ গল ইকুৱেল 81 টো ৰাইট সাইডে আছে তাক তেনেকৈ ৰাখিলো 25 টো যদি ইটো সাইডে গুচি যায় -25 হৈ যাব ঠিকে আছে বৰ্ডখন মচি লও ওকে এতিয়া কি হ'ব -4x -8x আৰু 81 ৰ পৰা 25 মাইনাস কৰিলে কিমান হৈ যাব 81 ৰ পৰা যদি 25 মাইনাস কৰি দিও কিমান হৈ যাব আমাৰ -56
6 হয়নে বাৰু 11 ৰ পৰা 1 11 ৰ পৰা 5 মাইনাস কৰিলা 6 হ'ল 8 ৰ 7 2 মাইনাস 2 5 দিছে আছে ধুনিয়া মাইনাস নহয় প্লাস হ'ব সৰি এটা x is equal to কি হ'ব তেতিয়া হলে 56 by minus 8 আমি যদি 8 এৰে 56 ৰ কাটি দিও 7 therefore minus 7 আমাৰ x equal to কিমান ওলালে 7 ওলালে গতিকে আমি x ৰ ভ্যালুৱে বিচাৰি ফুৰিছিলো হয় নে নহয় এতেকে x অক্ষৰ ওপৰত থকা x অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক কিমান হ'ব p বুলি ধৰি লৈছিলো x 0 x মানে হৈ গল -7 0 এইটোৱে হৈ গল আমি বিচাৰি থকা সংখ্যাটো p টো নিলিখিলেও কোনো প্ৰবলেম নাই গতিকে x অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক কিমান হ'ব তেতিয়া হলে -7 0 বুজি পাইছা যদি বুজি পাইছা তেতিয়া হলে কমেন্ট বক্সত লিখা যে বুজি পাইছা যদি বুজি নাই পোৱা তেতিয়া কমেন্ট বক্সত লিখা যে বুজি নাই পোৱা একেলগে আমি কৰিম আচ্ছা মোৰ ভিডিওটো চাবলৈ দিয়া ধুনীয়াকৈ চলি আছে ওকে গুড নেক্সট বৰ্ডখন মচিলো ধুনীয়াকৈ মই নেক্সট কোৱেশ্চন পঢ়া তোমালোকে নেক্সট কোৱেশ্চন আমাৰ কি কৈছে নেক্সট কোৱেশ্চনত কি কৈছে আমাৰ ওকে ধুনীয়া নেক্সট কোৱেশ্চন কোৱেশ্চন নাম্বাৰ 8 কি কৈছে আমাক y হেই মান নিৰ্ণয় কৰা যাৰ বাবে p 2 - 3 আৰু q 10y বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক হ'ব আমাক দুটা বিন্দু p আৰু q দি দিছে আৰু হিহঁতৰ মাজৰ কি দি দিছে দূৰত্বটো দি দিছে আমাক 10 একক বুলি তেতিয়া হলে সুধিছে যে আমাক q যোনটো q স্থানাংক আমাক দিছিলে 10y বুলি তেলে সেই y মানটো কিমান হ'ব আমি লিখি লওঁ যে দিয়া আছে বিন্দু দুটাৰ স্থানাংক কিমান question number 8 দিয়া আছে p কিমান আছিলে 2 - 3 আৰু q 10y বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান দিয়া আছে 10 একক কি দিয়া আছে p 2 - 3 আৰু q 10y বিন্দু দুটাৰ আমাৰ স্থানাংক কি এই বিন্দু দুটাৰ স্থানাংক যুক্ত বিন্দু দুটাৰ দূৰত্ব কিমান দিয়া আছে আমাৰ 10 একক দিয়া আছে অৰ্থাৎ pq আমাৰ কিমান দিয়া আছে 10 একক দিয়া আছে অৰ্থাৎ কি হ'ব pq মানে pq দিয়া আছে তোমাৰ 10 দিয়া আছে অৰ্থাৎ pq মানে কি p আৰু q মাজৰ দূৰত্ব হয় নে নহয় গতিকে p আৰু q মাজৰ দূৰত্ব কিমান হ'ব এটো হৈ গল x1 y1 এটো হৈ গল x2 y2 গতিকে 10 - 2 হোল স্কয়াৰ প্লাস y - 3 y মাইনাস আকৌ স্থানাংকটো মাইনাসত আছে গতিকে দুবাৰ মাইনাস পাতিব লাগিব হয় না বাৰু স্কয়াৰ ইজ ইকুৱেল টু 10 সুন্দৰ এতিয়া আমি কি কৰিলো এই ফালৰ পৰা স্কয়াৰ ৰুটটো যদি উঠাবলৈ যাও এই ফালে আমি বৰ্গমূল কৰিব লাগিব 10 - 2 মানে কিমান হ'ব 10 - 2 মানে হ'ব 8 স্কয়াৰ প্লাস y প্লাস 3 হোল স্কয়াৰ ইজ ইকুৱেল টু কি হ'ব 10 স্কয়াৰ কৰি দিব লাগিব হয় বাৰু এইফালে যদি আমি স্কয়াৰ কৰি দিও এইফালে কি হৈ যাব আনটো স্কয়াৰ ৰুটটো উঠি যাব অৰ্থাৎ দুই ফালে স্কয়াৰ কৰিলে আনটো স্কয়াৰটো উঠি গ'ল 8 যদি স্কয়াৰ কৰা 64 প্লাস y plus 3 whole square মানে a plus b whole square a square plus twice ab plus b square is equal to 10 ৰ square কৰিলা 100 হল এতিয়া আমি কি কৰিম ওকে এতিয়া 64 টো ইটো সাইডে লৈ যোৱা y square plus 2y3 2 3 is 6y is equal to 100 minus 64 minus 9 হয় না বাৰু 3 স্কয়াৰ আছে 3 স্কয়াৰটো আমি ইটো সাইডে লৈ গৈছি গল 3 স্কয়াৰটো আমি ইটো সাইডে লৈ গৈছি গল মই ওপৰ বস্তুখিনি মচি দিও ওকে কি হ'ব তেতিয়া হলে y square plus 6y তেনেকে ৰাখো একো কৰিব নোৱাৰো আমি হিটো সাইডে কি হৈ যাব 100 minus 64 100 minus 64 কৰিলে কিমান হ'ব 36 হ'ব
100 minus 64 কৰিলে কিমান হ'ব 36 হ'ব আৰু 36 ৰ পৰা 9 মাইনাস কৰিলে কিমান হ'ব 27 হ'ব এতিয়া 27 টো আমি যদি সমানচিহ্ন বাওঁফালে লৈ আনো কি হ'ব y square plus 6y minus 27 is equal to 0 এতিয়া আমি কি কৰিম ইয়াক উৎপাদক বিশ্লেষণ কৰিম হয়নে বাৰু এতিয়া আমি ইয়াক কি কৰিম উৎপাদক বিশ্লেষণ কৰিম মই তলৰখিনি মচি দিও ওকে y square plus তোমালোকে নিশ্চয় এটো চেপ্টাৰ 4 চেপ্টাৰ 2 কৰিবলৈ শিকি আহিছা মই এটো নুবুজাও যদি কিবা অসুবিধা হয় চেপ্টাৰ 2 3 তেতিয়া কমেন্ট বক্সত লিখিবা যে এটো চেপ্টাৰ অসুবিধা আছে আমি একেলগে পঢ়িম ঠিক আছে ওকে সো মাইনাস কৰিব লাগিব তথাপি অকমান আমি কৈ যাও যে 27 আমি মাল্টিপ্লাই কৰিলে 27 পাব লাগিব আৰু মাইনাস কৰিলে 6 পাব লাগিব কি হ'ব 9 3 27 9 minus 3 y minus 27 is equal to 0 y square plus 9 minus 3 9y minus 3y minus 27 is equal to 0 কি হ'ব y টো কমন ললা ইয়াত y আছে y টো কমন ললা y plus 9 হল minus 3 টো কমন ললা y plus 9 হল is equal to 0 y plus 9 y minus 3 is equal to 0 ইয়াৰ পৰা এটা ইয়াৰ পৰা কি লব y টো minus 9 লব বা ইয়াৰ পৰা কি লব plus 3 লব হয়নে বাৰু গতিকে আমাৰ y ভ্যালুটো কি হ'ব minus 9 ও হ'ব পাৰে 3 ও হ'ব পাৰে ঠিকে আছে ভালদৰে এবাৰ চোৱা মই ভিডিওটো চাবলৈ দিয়া হৈ আছে না বাৰু ধুনিয়া সকলো ধুনিয়াকে হৈ আছে ওকে বুজি পাইছা যদি বুজি পাইছা কমেন্ট বক্সত লিখিবা যে বুজি পাইছা ওকে নেক্সট question number 9 যদি q01 বিন্দুটো p5 minus 3 আৰু r x6 ৰ পৰা সমদূৰৱৰ্তী তেন্তে x ৰ মান উলিওৱা তদুপৰি qr আৰু pr দূৰত্ব কেটা উলিওৱা আমাক কি দিয়া আছে যদি q01 ঠিক আছে মই বৰ্তমান মচি দিব পাৰো ওকে মচি লবলৈ দিয়া কোৱেশ্চনটো পঢ়া তোমালোকে এবাৰ তোমালোকে কোৱেশ্চনটো যিমান বাৰ পঢ়িবা তোমালোকৰ বাবে হিমানে সুবিধা হ'ব তোমালোকে কোৱেশ্চনটো বাৰে বাৰে পঢ়া কোৱেশ্চন ইজ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনটো বাৰে বাৰে পঢ়া কোৱেশ্চনটো যদি বাৰে বাৰে পঢ়া তোমালোকৰ হাতত কিবা নহয় কিবা এটা আহি যাব যাৰ কাৰণে আমি কি কৰিব পাৰিম সমাধান কৰিব পাৰিম হয়নে বাৰু যাক লৈ আমি কোৱেশ্চনটো সমাধান কৰিব পাৰিম গতিকে কোৱেশ্চন কি দিয়া আছে যদি q01 বিন্দুটো p5 minus 3 আৰু r x6 ৰ পৰা সমদূৰৱৰ্তী কি দিয়া আছে আমাক দিয়া আছে question number 9 দিয়া আছে given দিয়া আছে q01 বিন্দুটো p5 minus 3 আৰু আচ্ছা মই কিবা এনেকে অসমীয়া লিখি যাওঁতে কিবা ইনে পকাই থৈ দিও মই মুখত কৈ যাওঁ সেই কাৰণে পকাই থৈলো তোমালোকে লিখিবা ইয়াত কি হয় লিখিবলৈ অলপ অসুবিধা পাওঁ ঠিক আছে একো নাই ওকে তোমালোকে বুজি পোৱাতে লাগে মোক যদি বোলে স্যাৰ এইটো লিখি যাব অসুবিধা হয় কমেন্ট বক্সত লিখিবা মই লিখি যাম তোমালোকে বুজি পাইছা বুলি মই নিলিখাকে থাকি যাওঁ ঠিক আছে ওকে সো কি হ'ল বিন্দুটো p5 minus 3 আৰু সেইটো কি লিখিছো মই আৰু লিখিছো মই হ্যান্ডৰাইটিং বহুত বেয়া তোমালোকে সুন্দৰকে লিখিবা ওকে p5 minus 3 আৰু r x6 বিন্দুটোৰ পৰা সমদূৰৱৰ্তী ধুনিয়া সো কৈছে কি যে q বিন্দুটো p বিন্দুটো আৰু r বিন্দুটোৰ পৰা সমদূৰত্বত আছে অৰ্থাৎ q বিন্দুটো p ৰ পৰা যিমান দূৰত্বত আছে q বিন্দুটো r ৰ পৰাও একে দূৰত্বত আছে অৰ্থাৎ qp qr আমি লিখিব পাৰো অৰ্থাৎ কি লিখিব পাৰো qp qr q ৰ পৰা p লে যিটো দূৰত্ব q ৰ পৰা r লে একে দূৰত্ব এতিয়া আমি আগৰ দৰে ইয়াৰ আগৰটো কৰি আহতে একেদৰে সমাধান কৰিম q আৰু p মাজৰ দূৰত্ব কিমান x2 minus x1 কি আছে under root x2 minus x1 whole square plus y2 minus y1 whole square গতিকে 5 minus 0 whole square plus
-3 -1 whole square is equal to x minus 0 whole square plus 6 minus 1 whole square. হয় না বাৰু? এটো হৈ গল x2, এটো হৈ গল x2, y2, x1, y1. ওকে, এটা কি কৰিম, দুই ফালে স্কয়াৰ আছে, আমি দুই স্কয়াৰ ৰুট আছে, দুই ফালৰ পৰা আমি স্কয়াৰটো ৰিমুভ কৰি দিলো, কি হ'ব 5 minus 0 মানে 5 স্কয়াৰ প্লাস -3 minus 1 minus 4 স্কয়াৰ is equal to এফালৰ পৰা আমি ৰিমুভ কৰিলো, দুই ফালৰ পৰা ৰিমুভ কৰিলো, গতিকে কোনো সাইডে নাথাকে। x minus 0 মানে x এ হ'ব স্কয়াৰ প্লাস 6 minus 1 মানে 5 স্কয়াৰ হ'ব। এফালো 5 স্কয়াৰ টু প্লাসত আছে, এফালো 5 স্কয়াৰ টু প্লাসত আছে, গতিকে আমাক নালাগে, হয় না বাৰু? গতিকে x স্কয়াৰ is equal to কি হ'ব, x স্কয়াৰ টু হিটু সাইডে আসলে মই ওকে হিটু সাইডে লিখিলো, 4 ৰ স্কয়াৰ কৰিলা 16 হ'ল, এফালে আছে x স্কয়াৰ। তে হিফালে থকা এফালে থকা একেটাই কথা, x স্কয়াৰ টু মই বাওঁফালে লিখি ভাল পাওঁ বা আমি সকলোৱে বাওঁফালে লিখিলে ভাল লাগে, গতিকে আমি কি কৰিলো, x স্কয়াৰ টু বাওঁফালে লিখিলো। ওকে, ওপৰৰ কথাখিনি মই মচি দিও, কি কৰিলো আমি এতিয়া x স্কয়াৰ, x ৰ পৰা যদি স্কয়াৰটো উঠাই দিও তেতিয়া হলে কি হৈ যাব, প্লাস মাইনাস 16 ৰ বৰ্গমূল কিমান হৈ যাব, 4 হৈ যাব, হয় নে বাৰু? গতিকে x ৰ ভ্যালু প্লাসতো 4 হ'ব পাৰে, x ৰ ভ্যালুটো মাইনাসতো 4 হ'ব পাৰে, গতিকে x ৰ দুটা ভ্যালু আছে, এটা ভ্যালু হৈ গল +4, এটা ভ্যালু হৈ গল -4, গতিকে আমাক সুধিছিলে যে x ৰ ভ্যালু কি হ'ব। ঠিকে আছে, ধুনিয়া, বুজি পাইছা? তদুপৰি আমাক উলিয়াব কৈছিলে qr আৰু pr। এতিয়া আমাক উলিয়াব কৈছে যে qr আৰু pr এই বিন্দু দুটাৰ সৰি এই বিন্দু দুটাৰ মাজৰ qr বিন্দু দুটাৰ q আৰু r বিন্দু দুটাৰ মাজৰ দূৰত্ব কি, pr p আৰু r বিন্দু দুটাৰ মাজৰ দূৰত্ব কি। গতিকে qr q স্থানাংকও জানিলো, r ৰ স্থানাংকও জানিলো, p স্থানাংকও জানো, r ৰ স্থানাংকও জানো। r ৰ স্থানাংক লিখোতে কি লিখিম, r ৰ স্থানাংকটো আমাৰ x6 আছিল, হয় না বাৰু? গতিকে x6 আছিল না বাৰু? ঠিকে আছে নে? ঠিকে কৈছো নে মই? yes x6 আছিল। গতিকে x ৰ জায়গাত এবাৰ +4 বহাই পিনি কৰিম, x ৰ জায়গাত এবাৰ -4 বহাই পিনি কৰিম। তোমালোকৰ কাৰণে এই দুইটা হোমৱৰ্ক, এই দুটা তোমালোকৰ কাৰণে কি হোমৱৰ্ক, তোমালোকে কৰি পিনি ইনবক্সত কমেন্ট বক্সত লিখিবা যে কৰিব পাৰিলা, যদি কৰিব নোৱাৰা কিবা অসুবিধা পোৱা তেতিয়াও কমেন্ট বক্সত লিখিবা, আমি একেলগে সমাধান কৰিম, ঠিক আছে? আচ্ছা, তোমালোকে এবাৰ ভালকে চাই লওঁ, ভিডিওটো চাবলৈ দিয়া, ধুনীয়াকৈ চলি আছে নে? ওকে, ধুনীয়াকৈ চলি আছে। নেক্সট লাষ্ট কোৱেশ্চন, কোৱেশ্চন নাম্বাৰ 10, বৰ্ডখন মচি দিও মই। ওকে, ধুনীয়া, কোৱেশ্চন নাম্বাৰ 10 কি আছে, কোৱেশ্চন নাম্বাৰ 10 টো পঢ়া, তোমালোকে ৰৈ নাথাকিবা, পঢ়া 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 কুইক, ধুনীয়া। ওকে, ধুনীয়া। সো কোৱেশ্চন নাম্বাৰ 10 লৈ যাওঁ এতিয়া আমি। কোৱেশ্চন নাম্বাৰ 10 ত কি কৈছে যে x আৰু y মাজৰ সম্পৰ্ক উলিওৱা যাতে xy বিন্দুটো 3 6 আৰু -3 4 বিন্দুটো তাৰ পৰা সমদূৰৱৰ্তী হয়। এতিয়া আমাক কৈছে কি x আৰু y মাজৰ সম্পৰ্ক উলিওৱা যাতে কি কৰিব লাগে, যে xy বিন্দুটো 3 6 আৰু -3 4 বিন্দুটোৰ পৰা সমদূৰৱৰ্তী হয়। গতিকে আমাক কোৱেশ্চনটো দিয়া আছে কি, আগৰ দৰে একেই, কোৱেশ্চন নাম্বাৰ 8 9 একেবাৰে একেই, কোৱেশ্চন নাম্বাৰ 10 একেই। সো কোৱেশ্চন নাম্বাৰ 10 ত আমাক কি দিছে, যে দিয়া আছে xy বিন্দুটো 3 6 আৰু -3 4 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী বুলি আমাক দিয়া আছে। ধুনীয়া। গতিকে আমাক কৈছে কি যে xy বিন্দুটো 3 6 বিন্দুৰ পৰা যিমান দূৰত্বত আছে, xy বিন্দুটো -3 4 বিন্দুটোৰ পৰা একে দূৰত্বত আছে, সমান দূৰত্বত আছে। অৰ্থাৎ আমি আগৰ দৰে লিখিব পাৰো নে, যে অৰ্থাৎ কি লিখিব পাৰো, অৰ্থাৎ এটু আৰু এটু বিন্দুৰ মাজৰ যিটো দূৰত্ব হ'ব, এটু বিন্দু আৰু এটু বিন্দুৰ মাজৰ দূৰত্ব একে হ'ব। গতিকে xy আৰু 3 6 বিন্দুটাৰ মাজৰ দূৰত্ব কিমান হ'ব, অৰ্থাৎ আমি লিখিব পাৰো √3 - x square plus 6 - y square is equal to x2 - x1 whole square y2 - y1 whole square। বুজি পাইছা? ওকে, এতিয়া কি হ'ব, ইয়াৰ পৰা ইয়াৰ মাজৰ যিটো দূৰত্ব হ'ব, ইয়াৰ পৰা ইয়াৰ মাজৰ দূৰত্ব একেটাই হ'ব বুলি কৈছে।
গতিকে কি হ'ব এটো হৈ গল x2y2 এটো হৈ গল x1y1 গতিকে -3 minus x whole square plus 4 minus y whole square 4 minus y whole square এটো কি লিখিছো মই y লিখিছো ধুনিয়া এটা কি কৰিম আগৰে এফালে স্কয়াৰ ৰুট আছে এফালে স্কয়াৰ ৰুট আছে আমি কি কৰিলো ৰিমুভ কৰি দিলো কি থাকিলে 3 minus x square plus 6 minus y square is equal to minus 3 minus x square plus 4 minus y square ধুনিয়াকে বুজি পাইছা একো কৰাই নাই তেলে আমি হয় নহয় স্কয়াৰ ৰুট ৰিমুভ কৰি দিছো এতিয়া কি কৰিম a minus b whole square 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 আমি কি কৰি দিম ভাঙি দিম a square minus 2ab plus b square plus a square plus a square 6 square a মানে 6 মানে নহয় a square minus 2ab plus b square is equal to a equal sign to ইয়াত লিখি মই ইয়াত লিখিছো যাতে আমি ধুনিয়াকৈ লিখিব পাৰো minus 3 square minus 2 into minus 3x plus x square is equal to not is equal to plus 4 square minus 2 into 4 into y plus y square হয় নে লেফট সাইডৰ খিনি লেফট সাইডে আমি পুট কৰিলো ৰাইট সাইডৰ খিনি আমি ৰাইট সাইডে পুট কৰিলো কি ফৰ্মুলা ব্যৱহাৰ কৰিলো a minus b whole square 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 ঠিক আছে ধুনিয়া ওকে ওপৰৰ কথাখিনি মচি দিব পাৰো মই ওকে ধুনিয়া আগবাঢ়া তোমালোক কৰা কি হ'ব আনসাৰ লিখা কি হ'ব ওকে কি আছে আমাৰ ইয়াত 3 স্কয়াৰ কৰিলা 9 হ'ল আচ্ছা মই পেনটো চেঞ্জ কৰি লবলৈ দিয়া 3 স্কয়াৰ কৰিলে আমি কিমান হ'ব 3 স্কয়াৰ কৰিলো 9 হ'ল minus 2 into 3x 6x হ'ল plus x square plus 6 square কৰিলা 36 হ'ল minus 2 6 are 12 y whole plus y square is equal to it equal minus 3 square koila 9 whole minus minus plus 2 3s are 6x plus x square plus 4 square koila 16 whole minus 2 4s are 8y plus y square এটা আমি কি দেখিলো এফালো প্লাস মাইনাস এফালো প্লাস মাইনাস এফালো প্লাস x স্কয়ার আছে এফালো প্লাস x স্কয়ার আছে এফালো প্লাস y স্কয়ার আছে এফালো প্লাস y স্কয়ার আমি কি কৰি দিলো ৰিমুভ কৰি দিলো হয় না বাৰু তলৰ কথাখিনি মচি দিও মই ওকে আৰু অকমান আছে আমাৰ হে হ'ব আৰু অকমান আছে আমাৰ কি হৈ গল হে হৈ যাব ধুনিয়া সো কি থাকিলে আমাৰ এটো -6x -6x plus 36 minus 12y is equal to 6x plus 16 minus 8y এতিয়া আমি কি কৰিম এফালে -6x আছে হিটো সাইডৰ পৰা 6x টো লৈ আহিলো প্লাসত আসলে এফালে আহিলে মাইনাস হৈ গল -12y হিটো সাইডে +8y আসলে এফালে -8y আসলে এফালে আহিলে +8y হৈ গল ইজ ইকুৱেল টু ইফালে আসলে 16 +16 তেনেকৈ আছে এফালে পৰা 36 টো ইফালে গুচি গল -36 হল মই খৰকে কৈছো নেকি বাৰু বুজি পাইছা -6x 6x টো এইটো সাইডে লৈ আহিলো -6x হল -12 হয়তো তেনেকৈ ৰাখিছো এফালে -8y আসলে এফালে গুচি আহিলে +8y হৈ গল 16 টো ইফালে যেনেকৈ আছে তেনেকৈ ৰাখিছো এফালে পৰা 36 টো প্লাসত আসলে ইফালে গুচি গল মাইনাস হৈ গল গতিকে কি হৈ গল -6x -6x -12x -12y +8y -4y is equal to 16 minus 36 minus 20 হয় না বাৰু এতিয়া ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে মাইনাস টো কমন ললো ইয়াতো 4 আছে 4 টো কমন ললো গতিকে ইয়াত থাকি গল 5x মাইনাস টো কমন লইলা প্লাস হৈ গুছি গল এটো কিমান হৈ গুছি গল y হৈ গুছি গল হয় নে ওকে -20 এফালো মাইনাস আমি ৰিমুভ কৰি দিলো গতিকে মই ওপৰলে লিখো ঠিক আছে ওকে গতিকে আমি ফাইনাল আনসার পাই গলো 5x plus y is equal to কি হ'ব 4 টো এফালে মাল্টিপ্লাই হৈ আছে ইফালে গলে ডিভিজন হৈ যাব এফালে পূৰণ হৈ আছে ইফালে গুচি গলে হৰণ হৈ যাব হয়নে বাৰু ধুনিয়া ওকে 5x plus y 20 ইফালে 4 এ ডিভিজন কৰিলা 5 হৈ গল গতিকে এইটোৱে হৈ গল আমাৰ
ৰিলেশ্যন আৰু x আৰু y মাজৰ সম্পৰ্ক গতিকে x আৰু y মাজৰ আমাক কৈছিলে যে x আৰু y মাজৰ সম্পৰ্ক বিচাৰ কৰা যাতে আমাক বিন্দু কেইটা দিয়া আছিলে নিয়ত কি হয় সমদূৰৱৰ্তী বুলি দিয়া আছিলে xy বিন্দুটোৰ পৰা গতিকে আমি সম্পৰ্কটো কি পালো যে 5x + y = 5 তুমি 5 টো এইটো সাইডে লৈ গৈছিলা -=0 বুলি লিখিব পাৰা সো ধুনিয়া আমাৰ কি হৈ গল 7.1 অনুযায়ী ইয়াতে খতম হৈ গল গতিকে আজিলে ইমানে অহা কাইলে আমি কি কৰিম বিভাজনৰ সূত্ৰটো পঢ়িম মোস্ট ইম্পৰ্টেন্ট বিভাজনৰ সূত্ৰ অকল কাইলে আমি কি কৰিম বিভাজনৰ সূত্ৰটোৰ ওপৰত ডিটেইলছ বুজি লম নেক্সট ডে আমি কি কৰিম তাৰ পিছৰখিনি অনুশীলনী সমাধান কৰিম সো আজিলে ইমানে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা যাতে তোমালোকে মই আপডেট দিলে পোৱা আৰু মৰ্নিং 7 AM আপলোড দিম বুলি কওঁ মই কিন্তু এইকেইদিন কি আছে বহুত নেটৱৰ্ক বেয়া নেটৱৰ্ক একেবাৰে প্ৰবলেম সেই কাৰণে 7 ৰ পৰা 8 7 পৰা 8 ভিতৰত তোমালোকক মই দিয়াৰ ব্যৱস্থাটো কৰিম মই যিমান সোনকালে পাৰি তোমালোকক দিয়াৰ ব্যৱস্থা কৰিম ঠিক আছে ওকে আজিলে বাই বাই কাইলে আকৌ